ছাত্ৰ ছাত্ৰীসকল আমি আজি বাস্তৱ সংখ্যা অধ্যায়টিৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। ইতিমধ্যে কুৱেশ্যন নম্বৰ 1 আমি আলোচনা কৰিলোঁ। তোমালোকে ভিডিঅ'টি চাবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তোমালোকে কুৱেশ্যন নম্বৰ 1টো চোৱাৰ পিছত যদি কুৱেশ্যন নম্বৰ 2 চোৱা তেতিয়া তোমালোকে বেছি ভালদৰে বুজি পাবা, নাইবা এইটো চোৱাৰ পিছত চালেও হ'ব, তোমালোকে পিছত বুজি পাবা ভালদৰে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 আমি প্ৰমাণ কৰোঁ। কি দিছে ইয়াত? দেখুওৱা যে 3 + 2√5 অপৰিমেয়। 3 + 2√5 অপৰিমেয়। ইতিমধ্যে 1ত আমি √5 অপৰিমেয় বুলি দেখাইছোৱেই। কেতিয়াবা তোমালোকক এনেকৈ লিখাও থাকিব যে √5 অপৰিমেয়, দেখুওৱা যে 3 + 2√5 অপৰিমেয়। এইটো আমি অপৰিমেয় বুলি দেখাব লাগে। তো আমি এইটো দেখুৱাব যাওঁতে তোমালোকে √5 অপৰিমেয় এইটো দেখাব লাগিব পাৰে কেতিয়াবা। তেতিয়া তোমালোকে মোৰ 1 নম্বৰ ভিডিঅ'টি চাবা, কুৱেশ্যন নম্বৰ 1 ভিডিঅ'টি চাবা, তেতিয়া √5 অপৰিমেয় সেইটো বুজি পাবা কেনেকৈ অপৰিমেয় দেখুৱায়। এতিয়া আমি দেৰি নকৰি 3 + 2√5কো অপৰিমেয় বুলি দেখাওঁ। আমি ঠিক আগৰটোৰ নিচিনাকৈ আমি ইয়াতো কি কৰিম, বিৰুদ্ধভাৱে আমি ধৰি ল'ম। এইটো অপৰিমেয় আছে নহয়, তুমি পৰিমেয় বুলি ধৰি ল'ম। বিৰুদ্ধে ধৰি ল'ম, মানে বিপৰীতভাৱে ধৰি ল'ম। আমি বিৰুদ্ধভাৱে ধৰি লওঁ যে 3 + 2√5 কি বুলি ধৰিম? পৰিমেয় বুলি ধৰিম। পৰিমেয়, এইটো আমি পৰিমেয় বুলি ধৰি লৈছোঁ। যদি পৰিমেয় হয় তেনেহ'লে আমি কি কৰিব পাৰোঁ? p/q আকৃতিত আমি আৰ্হিত লিখিব পাৰিম। এতিয়া আমি p/q আৰ্হিত লিখোঁ। 3 + 2√5 = আমি a/b লিখোঁ। আগৰটোতো আমি a/b লিখিছোঁ, গতিকে ইয়াতো আমি a/b লিখিছোঁ। p/q লিখিলেও লিখিব পাৰোঁ, কথা নাই। আমি a/b মানে p/q আকৃতিত লিখিলোঁ। আৰু আগৰটোৰ নিচিনা আমি ইয়াতো কি হয়, a আৰু b আমি সহমৌলিক বুলি ধৰি ল'ম। a আৰু b সহমৌলিক। সহমৌলিক মানে কি, মই ইতিমধ্যে তোমালোকক বুজাই দিছোঁ। কুৱেশ্যন নম্বৰ 1ত তোমালোকে পাবাই b ≠ = 0। তথাপিতো কৈ দিছোঁ, সহমৌলিক মানে হৈছে কোনো ধৰণৰ কি থাকিব, কমন ফেক্টৰ নাথাকিব। কমন উৎপাদক মানে সাধাৰণ উৎপাদক নাথাকিব। একক বাদ দি কোনো সংখ্যাৰে হৰণ নাযাব। তো এইটো কথা তোমালোকে গম পালা। ঠিক আগৰ নিচিনা আমি ইয়াত আমি জাষ্ট সমাধান কৰিম। অকণমান কি কৰিম, √5টো আমি এইফালে ৰাখি, বাওঁফালে ৰাখি চব আমি সোঁফালে লৈ যাম, ট্ৰেন্সফাৰ কৰি দিম সোঁফালে। তো তাৰ কাৰণে আমি প্ৰথমতে 2√5 ট্ৰেন্সফাৰ কৰি লওঁ। a/b -3 হ'ব, এইফালে প্লাছ আছে, এইফালে মাইনাছ, তোমালোকে জানাই। তাৰপিছত আমি এইটো এইবাৰ 2ক লৈ যাম। 2ক নিলে এইফালে কি হ'ব, হাফ হ'ব। তোমালোকে জানা এইটো হাফ হৈ যাব, হাফ 1/2 a/b -3। এতিয়া আমি এইটো অকণমান লসাগু ওলাই দিওঁ। হাফ হ'ল, লসাগু ওলালে হ'ব b লসাগু হ'ব, আৰু এইটো a মাইনাছ কি হ'ব, 3b লসাগু হ'ব। লসাগু ওলাব তোমালোকে জানাই, মই আৰু ইয়াত লসাগু উলিওৱা তোমালোকক নিশিকাওঁ। এতিয়া আমি এইটো পূৰণ কৰি দিম। হাফৰ লগত এইটো 1ৰ লগত কি হ'ব, a হ'ব, মাইনাছ 3b হ'ব। 1ৰ লগত যি পূৰণ কৰা সেইটোৱে পাবা, আৰু এইটো 2b হ'ব। এইটো আমি লিখি লওঁ √5। তোমালোকে দেখিলা এতিয়া কি হয়, √5 = a - 3b/2/b। এইটো চোৱা, এইটো p/q আকৃতিত থাকিলে, দেখিছানে? এইটো থাকিলে p/q আকৃতিত, আৰু a আৰু b সহমৌলিক বুলি কৈছোঁ। গতিকে এইটো কি হয়, দুয়োটাই কি হয়, ইয়াতে অখণ্ড সংখ্যা, 2, 3টো অখণ্ড সংখ্যা হয়, তোমালোকে জানা। 2, 3 দুয়োটাই অখণ্ড সংখ্যা। এইটো দুয়োটাই পৰিমেয় সংখ্যা, p/q আকৃতিত আছে। আৰু a/bও কি হয়, অখণ্ড সংখ্যা। গতিকে আমি কি, যিহেতু আমি লিখিব পাৰিম, যিহেতু 2, 3, a আৰু b
অখণ্ড সংখ্যা যেহেতু আমি 2 3 ab আমি অখণ্ড সংখ্যা পালো গতিকে কি হ'ব এটো p বাই q আকৃতিত আছে এটো কি হয় a - 3b বাই 2b এটো আমি 1 নম্বৰ দিলেও দিব পাৰো 1 নম্বৰ আগতো আমি 1 নম্বৰ দিছিলো এনেকুৱা গতিকে এটো আমি 1 নম্বৰ দি দিব পাৰো কোনো কথা নাই গতিকে এটো কি হ'ব যেহেতু এখিনি অখণ্ড সংখ্যা পালো গোটেইকিটা আৰু p বাই q আকৃতি আছে গতিকে এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব গতিকে এইটো পাৰ্ট আমাৰ কি হ'ব পৰিমেয় সংখ্যা এইটো পাৰ্ট আমি কি লিখিম গতিকে এটা লিখিম গতিকে নিলিখো a - 3 বাই b বাই 2b কি হয় পৰিমেয় সংখ্যা পৰিমেয় এইটো আমি কি পালো এই পাৰ্টটো আমাৰ পৰিমেয় এইটো সমান চিন আছে চোৱা সমান চিন আছে এইটো সমান চিনৰ ইফালে কি হ'ব এইটো কি হৈ যাব পৰিমেয় হ'ব কাৰণ সমান চিন আছে এইটো যদি পৰিমেয় হয় এইটো পৰিমেয় হ'ব লাগিব গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা গতিকে √5 পৰিমেয় ইতিমধ্যে আমি প্ৰমাণ কৰিছো যে √5 অপৰিমেয় √5 কেতিয়াও পৰিমেয় সংখ্যা নহয় সদায় অপৰিমেয় এটো আমি ইতিমধ্যে প্ৰমাণ কৰিছো ইয়াত তোমালকে সেই প্ৰমাণখিনি লিখিব পাৰা তাৰ কাৰণে তোমালকে 1 নম্বৰ কোৱেশ্চনটো চাবা মোৰ আগৰ ভিডিওটো দিছো তোমালকে চাই লবা মই ইয়াত নকওঁ বুজি পোৱা বুলি ধৰিছো এইটো এতিয়া চোৱা এইটো কি পালো √5 পৰিমেয় বুলি ইয়াতে পালো কিন্তু √5 কি হয় অপৰিমেয় সংখ্যা এটা এইটো কি হৰ কাৰণে দুটা বেলেগ পালো দুটা ইয়াৰ বিৰোধ কৰিলে √5 অপৰিমেয় কিন্তু ইয়াত √5 পৰিমেয় ওলালে কিয় পৰিমেয় ওলালে কাৰণটো হ'ল আমি 3 + 2 √5 পৰিমেয় বুলি আমি বিৰুদ্ধভাৱে ধৰি লৈছো কাৰণে গতিকে আমি ধৰি লোৱা কথাটো সত্য নহয় সত্য আমি যেটো ধাৰ্য কৰিছো মানে ধৰি লৈছো সেই ধৰি লোৱা এই কথাখিনি 3 + 2 √5 পৰিমেয় এই কথাটো তাৰ মানে কি কৈছে ধৰি লোৱা কথাটো ভুল আমাৰ অসত্য সেই কাৰণে আমাৰ পৰিমেয় সংখ্যা ওলাল গতিকে আমি ইয়াত কি লিখিম ইয়াত আমি লিখো আকৌ আমি জানো যে √5 কি হয় অপৰিমেয় সংখ্যা এটো প্ৰমাণটো তোমালোকে চাই লবা এটো যে অপৰিমেয় সংখ্যা হয় 1 নম্বৰ কোৱেশ্চন নম্বৰ 1 এটা আমি জাস্ট বুজিটো পালো এটো দুটা বেলেগ ওলাল কিয় ওলাল সেই কথা আমি জাস্ট ইয়াত লিখি দিম এই বিৰুদ্ধ ফলৰ কাৰণ কি দুটা বিপৰীত কথা কিয় ওলাল এই বিৰুদ্ধ ফলৰ কাৰণ হল যে আমি এনেকা লিখিম জাস্ট কথাখিনি লিখি দিম আৰু আমাৰ ধাৰ্য মানে যেটো ধৰি লৈছো আমি কি ধৰি লৈছিলো 3 + 2 √5 পৰিমেয় কথাহাৰ অসত্য এনেকৈ লিখিলে লিখিব পাৰো বা ইয়াত পৰিমেয় ইয়াত ষ্টপ কৰিলেও হৈ যাব তোমালোকে ইয়াতে ষ্টপ কৰি দিবা কোনো কথা নাই যে আমি বিৰুদ্ধ ফলৰ কাৰণ কি আছে আমি যেটো ধৰি লৈছো 3 + 2 √5 পৰিমেয় কথাহাৰ কি হয় সত্য নহল এটো অসত্য হল কথাহাৰ সেই কাৰণে আমাৰ কি হৈছে এটো পৰিমেয় সংখ্যা ওলাই গল গতিকে আমি প্ৰমাণ কৰি থৈছো অপৰিমেয় বুলি গতিকে আমি সেই কথা লিখি দিম আমি কি সিদ্ধান্তত উপনীত হলো গতিকে আমি সিদ্ধান্ত পালো বা সিদ্ধান্তত উপনীত হলো এনেকৈ লিখিব পালো যে কি হয় 3 + 2 √5 অপৰিমেয় বাস প্ৰমাণ হৈ গল এইখিনিয়ে প্ৰমাণ মই আৰু এবাৰ বুজাই দিছো প্ৰথমৰ পৰা প্ৰথমতে আমি ধৰি লম 3 + 2 √5 অপৰিমেয় বুলি অপৰিমেয় তোমাৰ দেখুৱা পৰিছে গতি পৰিমেয় বুলি আমি ধৰি লম তাৰ পিছত এটো যেটো পৰিমেয় a / b ফৰ্মত লিখিব পাৰিম সহমৌলিক গমে পালা
তাৰপিছত জাষ্ট আমি সমাধান কৰিছোঁ ৰুট 5টো এফালে লিখিছোঁ বাকীখিনি এফালে লৈ গৈছোঁ এইটো আমাৰ পৰিমেয় সংখ্যা ওলাই গ'ল অখণ্ড সংখ্যাৰ কাৰণে সেইটো গমেই পালা তাৰপিছত যেহেতু এইটো আমাৰ কি হয় পৰিমেয় ওলাল সমান চিন আছে গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব তাৰপিছত আমি জানো আকৌ প্ৰমাণ কৰি থৈছোঁ কুৱেশ্যন নম্বৰ 1তে যে ৰুট 5 পৰিমেয় সংখ্যা নহয় হি এটা অপৰিমেয় সংখ্যা গতিকে দুটা বিপৰীত কথা ওলাল ইয়াৰ বিপৰীত বিৰুদ্ধে ক'লে গতিকে সৰি ইয়াতে অকণমান মোৰ এটা নাই ঠিকে আছে ৰুট 5 অপৰিমেয় লিখিছোঁ আমি পৰিমেয় লিখিছোঁ ঠিকে আছে গতিকে ৰুট 5 কি হ'ল আমাৰ পৰিমেয় হ'ল ইয়াৰ পৰা 1 নম্বৰৰ পৰা পালোঁ এটা সমীকৰণ 1ৰ পৰা বুলি দিব পাৰোঁ আমি বা নিদিলেও কথা নাই আকৌ আমি জানো কি ৰুট 5 অপৰিমেয় সংখ্যা এইটো প্ৰমাণ কৰিয়ে থৈছোঁ গতিকে এই যে বিৰুদ্ধ ফলটো ওলাল দুটা বিপৰীত ফল ওলাল ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটোই হ'ল যে আমি এই যে প্ৰথমতে ধৰি লৈছিলোঁ কথাষাৰ বিৰুদ্ধভাৱে ধৰি লওঁ যে 3 + 2 ৰুট 5 অপৰিমেয় এই কথাষাৰ হৈছে আমাৰ অসত্য ই মানে সত্য নহয় এই ধৰি লোৱা কথাটো আমি ভুলকৈ ধৰি ল'লোঁ সেইকাৰণে আমাৰ কি হৈ গ'ল পৰিমেয় সংখ্যা ওলাই গ'ল সেই কথাখিনিয়ে লিখিছোঁ ইয়াত অসত্য গতিকে আমি কি সিদ্ধান্তত পালোঁ যে 3 + 2 ৰুট 5 অপৰিমেয় বাছ দেখুওৱা হৈয়ে গ'ল তোমালোকে ভিডিঅ'টি 2-3 বাৰ চোৱা তাৰপিছত একদম ভালকৈ বুজি পাবা আৰু কুৱেশ্যন নম্বৰ 1টো তোমালোকে চাব নাপাহৰিবা ধন্যবাদ